ৰাজ্যত বোমাতংক এবাৰ পুনৰ বোমা সদৃশ সামগ্ৰী উদ্ধাৰ হোৱাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছে কালিৰ দিনটোৰ পৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ কেইবাটাও স্থানত বোমা সদৃশ সামগ্ৰী উদ্ধাৰ হৈছে আৰু পুনৰ আজি হাতগাঁৱত উদ্ধাৰ হৈছে বোমা আৰু 24 ঘণ্টাৰ পিছতে আচলতে আৰক্ষীয়ে এই অভিযানত সফল হ'ব পাৰিছে এটা লৈ আহিছো এই মুহূৰ্তত ডাঙৰ খবৰ হাতগাঁৱত বোমা সদৃশ সামগ্ৰী উদ্ধাৰ হাতগাঁৱত এবাৰ বোমাতংক বোমা সদৃশ সামগ্ৰী উদ্ধাৰ কৰা হৈছে আৰক্ষীৰ অভিযানত উদ্ধাৰ সামগ্ৰীবিধ আৰক্ষীয়ে অভিযান চলাই আছিল কালিৰ দিনটোতো যেহেতু শেহতীয়াকৈ খবৰ আহিছিল যে আৰু স্থানত আছে এনেধৰণে লুকুৱাই থোৱা বা পুতি থোৱা বোমা পুৱাৰে পৰা আৰক্ষীয়ে চলাইছিল অভিযান পুৱাৰে পৰা আৰক্ষীয়ে অভিযান চলাই অৱশেষত মাটিৰ তলত পুতি থোৱাৰ অৱস্থাত উদ্ধাৰ কৰিছে বোমা সদৃশ সামগ্ৰীবিধ প্ৰকৃততে ইয়াত বিস্ফোৰক সামগ্ৰী আছে নে নাই এই মুহূৰ্তলৈকে কিন্তু কোনো ধৰণৰ তথ্য পোহৰলৈ অহা নাই 24 ঘণ্টাৰ মূৰত সফল এতিয়া আৰক্ষীৰ অভিযান কালি পুৱাৰ ভাগৰে পৰা আৰক্ষীয়ে অভিযান চলাই আছিল আৰু কেইবাটাও স্থানত ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বোমা সদৃশ সামগ্ৰী লিখিত সংগঠন আলফাৰ তৰফৰ পৰা আলফা স্বাধীনৰ তৰফৰ পৰা উল্লেখ কৰিছিল যে ৰাজ্যৰ কেইবাটাও স্থানত বোমা সদৃশ সামগ্ৰী বোমা ৰখা হৈছিল বুলি ইতিমধ্যে আলফাৰ তৰফৰ পৰা জানিবলৈ দিছিল আৰু তাৰ পিছতে আৰক্ষীয়ে অভিযানত নামি পৰিছিল কালিৰ দিনটো গুৱাহাটী মহানগৰীৰো কেইবাটাও স্থানত বোমাতংকৰ সৃষ্টি হৈছিল বোমা সদৃশ সামগ্ৰী উদ্ধাৰ কৰিছিল আৰক্ষীয়ে আৰু তাৰ পিছতে শিৱসাগৰতো উদ্ধাৰ কৰিছিল তেজপুৰত উদ্ধাৰ কৰিছিল এনেধৰণে বিভিন্ন প্ৰান্তত আচলতে কালি ৰাজ্যখনৰ মুঠতে 25টাকৈ প্ৰান্তত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল বোমা সদৃশ সামগ্ৰী কিন্তু তাৰ পিছত পুনৰ শেহতীয়াকৈ খবৰ আহিছিল যে আৰু বিভিন্ন স্থানত বোমা লুকাই থোৱা আছে বুলি ইতিমধ্যে পুনৰ শেহতীয়াকৈ খবৰ আহি পৰিছিল আৰু সেই খবৰৰ পিছতে আৰক্ষীয়ে নিশাৰে পৰা অভিযান চলাই আছিল আজি পুৱাৰ ভাগৰে পৰাও আৰক্ষীয়ে অভিযান চলাই আছিল আৰু আৰক্ষীৰ অভিযানত অৱশেষত পোহৰলৈ আহিছে মাটিত যথেষ্ট দকৈ গাঁত খান্দি পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা এই বোমা সদৃশ সামগ্ৰী এই সামগ্ৰী উদ্ধাৰৰ পিছতে এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে ইতিমধ্যে বোমা সদৃশ সামগ্ৰী উদ্ধাৰৰ পিছতে বোমা সদৃশ সামগ্ৰী উদ্ধাৰৰ পিছতে বোমা বিশেষজ্ঞসকল তাত উপস্থিত হৈছেগৈ আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়া আৰক্ষীৰ শীৰ্ষ বিষয়াসকলো ঘটনাস্থলীত গৈ উপস্থিত হৈছে হাতগাঁৱত উদ্ধাৰ হৈছে এবাৰ বোমা সদৃশ সামগ্ৰী কালিৰ দিনটোতো আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে মন্তব্য কৰিছিলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আচলতে যিসমূহ সামগ্ৰী বোমা সদৃশ সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে টুকুৰাত বান্ধি থোৱা অৱস্থাত বা পলিথিনত মেৰিয়াই থোৱা অৱস্থাত যি ধৰণৰ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে সেই সামগ্ৰীসমূহ ইতিমধ্যে বিস্ফোৰক সামগ্ৰী হয় নে নহয় তাক লৈ এতিয়া ফৰেঞ্চিকলৈ পঠিওৱা হৈছে বুলি ইতিমধ্যে জানিবলৈ দিছে সকলো পৰীক্ষা নিৰীক্ষাৰ পিছতে আচলতে আৰক্ষীয়ে স্পষ্টকৈ উল্লেখ কৰিব পাৰিব কিন্তু আলফা স্বাধীনে দাবী কৰাৰ ধৰণে আচলতে প্ৰকৃততে সেয়া বিস্ফোৰক সামগ্ৰী হয় নে নহয় এতিয়াও কিন্তু পোহৰলৈ অহা নাই পুনৰ এতিয়া হাতগাঁৱত বোমা সদৃশ সামগ্ৰী উদ্ধাৰ হোৱাৰ পিছতে এতিয়া ৰাইজৰ মাজত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে আলফা স্বাধীনে দাবী কৰা কথাই সত্য নেকি তাক লৈ এতিয়া বিভিন্ন মহলত এই বিষয়টোক লৈ চৰ্চা হৈছে কিয়নো আচলতে সৌভাগ্য বুলি ক'ব লাগিব কোনো ধৰণৰ আচলতে শোকাবহ ঘটনা সংঘটিত নহ'ল সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা কৰিছে ৰাজ্যবাসীৰ আৰু এনে অৱস্থাত এতিয়া পুনৰ হাতগাঁৱত এনেধৰণে মাটিৰ তলত পুতি থোৱা বোমা সদৃশ সামগ্ৰী উদ্ধাৰৰ পিছতে এতিয়া বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে সকলোৰে মনত আৰু বোমা সদৃশ সামগ্ৰী উদ্ধাৰৰ পিছতে এতিয়া বোমা বিশেষজ্ঞসকল উপস্থিত হৈছেগৈ আৰু ইতিমধ্যে সামগ্ৰীবিধ উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে গাঁতত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰিছে কালি নিশাও আচলতে বহু সময়লৈকে আৰক্ষীয়ে অভিযান চলাইছিল কালি পুৱাৰে পৰা আজিৰ পুৱা পৰ্যন্ত বৰ্তমান পৰ্যন্ত আৰক্ষীয়ে যি অভিযান চলাই আছে সেয়া 24 ঘণ্টাৰ মূৰতহে কিন্তু হাতগাঁৱত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এই বোমা সদৃশ সামগ্ৰীবিধ ৰাজ্যত এতিয়াও যেন বোমা আতংকই লগ এৰা নাই 15 আগষ্ট স্বাধীনতা দিৱস উদযাপনৰ সময়ত হঠাৎ আলফা স্বাধীনৰ পৰা অহা এই খবৰে সমগ্ৰ ৰাজ্যবাসীক আচলতে বুকু কঁপাই তুলিছিল পুনৰ ধেমাজি কাণ্ডৰ পুনৰাবৃত্তি হ'ব নেকি তাক লৈ সকলোৰে মনত শংকা জাগিছিল আৰু এনে অৱস্থাত কিন্তু আৰক্ষীয়ে সুকলমে অভিযান চলাবলৈ সক্ষম হয় সফল অভিযান চলাবলৈ সক্ষম হয় আৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় বিভিন্ন প্ৰান্তৰ পৰা এই বোমা সদৃশ সামগ্ৰীসমূহ পলিথিনৰ ভিতৰত মেৰিয়াই থোৱা বা বস্তাৰ ভিতৰত মেৰিয়াই থোৱা এনেধৰণে আচলতে মেৰিয়াই থোৱা অৱস্থাত যিসমূহ টুকুলাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে সেই সামগ্ৰীবোৰ আচলতে বিস্ফোৰক সামগ্ৰী হয় নে নহয় কিন্তু বৰ্তমান পৰ্যন্ত পোহৰলৈ অহা নাই আৰু হাতগাঁৱত বৰ্তমান এতিয়া বোমা বিশেষজ্ঞ লোক উপস্থিত আছে আৰক্ষীৰ শীৰ্ষ বিষয়াসকলো উপস্থিত হৈ ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে